নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.3 ৰ 1 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আমাক দিয়া আছে যে দেখুৱা যে √5 অপৰিমেয়। আমি ইয়াত দেখুৱাব লাগে যে √5 এটা অপৰিমেয় সংখ্যা। √5ক আমি অপৰিমেয় সংখ্যা বুলি দেখুৱাৰ আগতে আমি জানিব লাগিব যে অপৰিমেয় সংখ্যা কি। বন্ধু বান্ধৱীসকল, অপৰিমেয় সংখ্যা মানে হৈছে যোনবোৰ সংখ্যাক আমি p/q এই আৰ্হিত আমি গঠন কৰিব নোৱাৰোঁ, আৰু পৰিমেয় সংখ্যা মানে হৈছে যোনবোৰ সংখ্যাক আমি p/q এই আৰ্হিত আমি গঠন কৰিব পাৰোঁ, আৰু ইয়াত q not equal to 0 হয়। এতিয়া যদি চাওঁ এই p/q আৰ্হিত যদি চাওঁ, আমি যদি p 1 হিচাপে ধৰোঁ আৰু q যদি আমি 2 হিচাপে ধৰোঁ, তেতিয়াহ'লে এইটো এটা পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যাবোৰ হৈছে √3। এই √3ক আমি p/q এই আৰ্হিত আমি গঠন কৰিব নোৱাৰোঁ, গতিকে √3 এটা অপৰিমেয় সংখ্যা। আৰু p/qত গঠন হ'লেই নহ'ব, ইয়াত qৰ মানটো সদায় 0তকৈ ডাঙৰ হ'ব লাগিব। প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে আমি প্ৰথমতে ইয়াত ধৰি লৈছোঁ যে ধৰক বিপৰীতভাৱে √5 এটা পৰিমেয় সংখ্যা। আমি ইয়াত বিপৰীতভাৱে ধৰি লৈছোঁ যে √5 এটা পৰিমেয় সংখ্যা। যিহেতু √5 এটা পৰিমেয় সংখ্যা, গতিকে √5 ইকুৱেল আমি a/b অৰ্থাৎ p/q। এই p/q ঠাইত আমি a/b বেলেগ দুটা চলক লিখি লৈছোঁ, গতিকে √5 ইকুৱেল a/b এই আৰ্হিত আমি লিখিব পাৰোঁ, আৰু য'ত b not equal to 0 হয়। এতিয়া আমি ধৰি ল'ম যে এতিয়া ধৰা হওক a আৰু b, a আৰু b এই দুইটা সংখ্যা আমি ধৰি ল'ম যে a আৰু b সহমৌলিক। এই দুইটা সংখ্যাক আমি a আৰু b এই দুইটা সংখ্যাক আমি মৌলিক সংখ্যা হিচাপে ধৰি লৈছোঁ। মৌলিক সংখ্যা মানে হৈছে যোনবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক নাথাকে, অৰ্থাৎ দুটা মানে হ'ল bৰ যদি আমি উৎপাদক চাওঁ, তেতিয়াহ'লে b এটা নিজে হ'ব আৰু a এটা হ'ব। গতিকে এই নিজে যোনটো সংখ্যাক আমি লওঁ, এই সংখ্যাটো নিজে আৰু তাৰ বাহিৰে 1 থাকিব। এই এনেধৰণে দুটা উৎপাদক থকা সংখ্যাবোৰক আমি মৌলিক উৎপাদক বুলি কোৱা হয়। এতিয়া আমি √5 ইকুৱেল a/b পাইছোঁ, গতিকে যদি আমি bক সমান চিহ্নৰ এইফালে লৈ আনো, তেতিয়াহ'লে √5ৰ লগত b পূৰণ হৈ থাকিব ইকুৱেল a। ইয়াক আমি 1 নম্বৰ সমীকৰণ হিচাপে ধৰি লৈছোঁ। আৰু এতিয়া দুই পক্ষত যদি আমি এতিয়া বৰ্গ কৰি দিওঁ, b √5 হোল স্কোৱাৰ ইকুৱেল a স্কোৱাৰ। দুই পক্ষত বৰ্গ কৰাত তেতিয়াহ'লে হ'ব √5 × √5 হ'লে 5 হ'ব, আৰু b যদি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে b স্কোৱাৰ হ'ব, আৰু a স্কোৱাৰটো a স্কোৱাৰ ভাগে থাকি যাব। এতিয়া যদি 5ক যদি আমি সমান চিহ্নৰ ইফালে যদি লৈ যাওঁ, তেতিয়াহ'লে যিহেতু b লগত 5 ইনটু হৈ আছিলে, গতিকে পূৰণ যদি সমান চিহ্নৰ ইফালে লৈ যায়, তেতিয়াহ'লে ই হৰণ হৈ যাব। তেতিয়া a স্কোৱাৰৰ তলত থাকিব a স্কোৱাৰ ডিভাইডেড বাই 5। এতিয়া আমি দেখিলোঁ যে a স্কোৱাৰ 5ৰে বিভাজ্য, গতিকে a স্কোৱাৰৰ 5 এটা উৎপাদক। এতেকে a স্কোৱাৰ 5ৰে বিভাজ্য, সেয়ে a 5ৰে বিভাজ্য। আমি প্ৰথমতে ধৰি লৈছিলোঁ যে a এটা মৌলিক সংখ্যা, কিন্তু আমি ইয়াত পালোঁ যে a এটা যৌগিক সংখ্যা, কাৰণ a আৰু 1ৰ বাহিৰেও আমি ইয়াত উৎপাদক হিচাপে পালোঁ 5। এতিয়া আকৌ আমি ধৰি ল'ম যে ধৰা হওক a ইকুৱেল 5c। এতিয়া এৰ মান যদি আমি 1 নম্বৰ সমীকৰণত বহুৱাওঁ, তেতিয়াহ'লে পাম এৰ মান
1 নং সমীকৰণত বহুৱাই পাওঁ যে 1 নম্বৰ সমীকৰণত আছিল b√5 ইকুৱেল ইয়াত আছিল a আৰু এৰ ঠাইত আমি এতিয়া বহুৱাম 5c b√5 ইকুৱেল ইয়াত যেহেতু এৰ মান আমি 5c ধৰি লৈছো গতিকে এৰ ঠাইত আমি 5c এৰ মান লিখি দিম এতিয়া দুই পক্ষত যদি আমি বৰ্গ কৰো তেতিয়া হলে পাম b√5 হোল স্কয়াৰ ইকুৱেল 5c হোল স্কয়াৰ দুই পক্ষত বৰ্গ কৰাত আমি পাম যে √5 * √5 ইকুৱেল 5b স্কয়াৰ আৰু 5 গুণ হ'ব 25c স্কয়াৰ যদি আমি এতিয়া এই 5 ক যদি সমান চিহ্নৰ ইফালে লৈ যাওঁ তেতিয়া হলে ইয়াত থাকিব b স্কয়াৰ আৰু 5 যদি ইফালে যায় তেতিয়া হলে 25c স্কয়াৰৰ c স্কয়াৰক 5 এ হৰণ হৈ থাকিব তেতিয়া হলে 5 এৰে 25ক যাব 5 বাৰ b স্কয়াৰ ইকুৱেল 5c স্কয়াৰ যেহেতু ইয়াত b স্কয়াৰ ইকুৱেল 5c স্কয়াৰ পালো গতিকে 5 ক যদি সমান চিহ্নৰ ইফালে যদি লৈ আহো তেতিয়া হলে 5 ইয়াত যেহেতু ইনটু হৈ আছে গতিকে ইয়াত আহিলে ই হৰণ হৈ যাব তেতিয়া হলে b স্কয়াৰ ইকুৱেল b স্কয়াৰ ডিভাইডেড বাই 5 ইকুৱেল c স্কয়াৰ আমি পালো এতিয়া আমি ইয়াত দেখা পালো যে b স্কয়াৰক 5 এৰে হৰণ যায় এতেকে আমি লিখিম যে এতেকে b স্কয়াৰ 5 এৰে বিভাজ্য হেয়ে b 5 এৰে বিভাজ্য অৰ্থাৎ আমি ইয়াত পালো যে b ৰ উৎপাদক হিচাপে 5 এতেকে আমি ইয়াত লিখিম যে a আৰু b ৰ অন্তত 5 উৎপাদক হিচাপে আছে গতিকে a আৰু b দুয়ো যৌগিক সংখ্যা আমি প্ৰথমতে ধৰি লৈছিলো যে a আৰু b দুইটা মৌলিক সংখ্যা আৰু যেতিয়া a আৰু b দুইটা মৌলিক সংখ্যা হিচাপে ধৰিছিল তেতিয়া আমি পাইছিলো যে √5 এটা পৰিমেয় সংখ্যা হিচাপে আৰু ইয়াত আমি হেকত প্ৰমাণ কৰিলো যে a আৰু b দুয়ো যৌগিক সংখ্যা হিচাপে গতিকে যদি a আৰু b মৌলিক সংখ্যা হওঁতে যদি √5 এটা পৰিমেয় সংখ্যা হয় তেতিয়া হলে a আৰু b যদি যৌগিক সংখ্যা হয় তেতিয়া হলে √5 এটা অপৰিমেয় সংখ্যা হ'ব গতিকে ইয়াত আমি প্ৰমাণ কৰিলো যে এতিয়া √5 এটা অপৰিমেয় সংখ্যা কাৰণ a আৰু b দুয়ো যৌগিক সংখ্যা হিচাপে প্ৰমাণিত হল ইয়াৰ পিছত আমি লিখিম যে কিন্তু a আৰু b অহমৌলিক এই ধাৰ্যটো বা এই শৰ্তটো ই বিৰোধিতা কৰে সেয়ে √5 এটা অপৰিমেয় সংখ্যা বন্ধু-বান্ধৱীসকল যেহেতু a আৰু b দুইটা মৌলিক সংখ্যা হিচাপে ধৰিলে আমি পাইছিলো যে √5 এটা পৰিমেয় সংখ্যা হিচাপে আৰু ইয়াত আমি প্ৰমাণ কৰিলো যে a আৰু b দুইটা যৌগিক সংখ্যা গতিকে √5 এটা অপৰিমেয় সংখ্যা হ'ব বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে আজিলৈকে মানে ধন্যবাদ